চেনেল মই বৰষাই আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰ বৰ্তমান ভালেই। আপুনি যদি এই ভিডিঅ'টো ইউটিউবত চাই জানে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই জানে প্লিজ পেজখন ফ'ল' আৰু লাইক কৰিবলৈ নাপাহৰিব। তেনেহ'লে ব'লক আমি আজিৰ ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, ফুল এণ্টাৰটেইনমেণ্টে ভৰা। আৰু আজি আপোনালোকক মই লৈ গৈ আছোঁ এটা পাৰ্টিলৈ, য'ত অকল লেডিজ, অকল মহিলা, তাত কোনো পুৰুষ নাই। আৰু বেছি দূৰ নহয়, মোৰ আগৰ ভিডিঅ'টো আপোনালোকে যদি চাইছে সেই ছেইম প্লেচে হয়, কিন্তু তাত এতিয়া কোনো পুৰুষ নহয়, সকলোবিলাক মহিলা। আৰু ফুল এণ্টাৰটেইনমেণ্ট হ'ব, আপোনালোকে খুব এনজয় কৰিব বুলি আশা কৰিছোঁ ভিডিঅ'টো। আৰু গতিকে ভিডিঅ'টো শেষলৈকে চাব, মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে ব'লক মোৰ লগতে আপোনালোকক লৈ যাওঁ। আৰু আজি মোৰ ড্ৰেছ আপটো হৈছে এইটো, আপোনালোকক এবাৰ দেখাই দিওঁ। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ, আপোনালোককো লৈ যাওঁ সেই বিশেষ জেগাডোখৰলৈ, ব'লক। তো আহি পাই গ'লোহি ইয়াত, আৰু আপোনালোকক দেখুৱাইছোৱেই সকলোবোৰে কেনেকৈ ফূৰ্তি কৰি আছে। আৰু মই ইয়াতে ভইচ অভাৰ কৰিবলগীয়া হৈছে, যিহেতু বেকগ্ৰাউণ্ডত মিউজিক বাজি আছে আৰু কপিৰাইট লাগি যাব, আপোনালোকে সকলোৱে বুজি পাইছেই। গতিকে মই ইয়াতে ভইচ অভাৰ কৰি দিছোঁ, বেয়া নাপাব। আৰু আপোনালোকক মই দেখাই থাকিম সকলো পৰিৱেশ। আৰু এইগৰাকী হৈছে আমাৰ খানাৰ মেইন নাচনীগৰাকী। এওঁ নাচৰ অবিহনে এটা খানাও সম্পূৰ্ণ হ'ব নোৱাৰে, মুঠতে নিৰপেক্ষী মেইন। আৰু আজি আমাৰ খানাটো কেনেধৰণে আয়োজন কৰা হৈছে আপোনালোকক দেখুৱাই লওঁ অলপ। এইফালে সকলোৱে পাচলি কটাত ব্যস্ত। এই ঘৰটোতে ৰন্ধা হৈছে আমাৰ খানাটো, আৰু ইফালে চৰু পাতিছে। আৰু খানাটো হ'ব ব্ৰইলাৰ মাংসৰে, আৰু মাংস নোখোৱা সকলৰ কাৰণে মাছ অনা হৈছে। এইফালে ভাত উতলিলি আৰু ইফালে মাংস বনাবৰ কাৰণে কেৰাহী পাতিলি।
আমি এতিয়া আছোঁ খানা খোৱা জেগাত আৰু এয়া লগত আছে আমাৰ আইতা। কিবা এটা কৈ দিয়ক, কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। আজি আমি আমাৰ পিকনিক যোৱা প্লেন আছিলে, একচুৱেলি পিকনিক যোৱা প্লেনটো আমাৰ কেঞ্চেল হ'ল। সেইকাৰণে আমি আজি গোটেই গাঁৱৰ মহিলাসকলে লগ লাগি একেলগে পুখুৰী পাৰতে ভোজ এটা খাবলৈ লৈছোঁ আৰু খুব ভাল লাগিছে। এতিয়া বনাই আছে খানা, আমি খাম আৰু অলপ পিছত। আমি এতিয়া ইয়াতে বহি আছোঁ পুখুৰী পাৰ ষ্টেপতে। ৰ'ব, বেক কেমেৰা অলপ দেখুৱাই দিওঁ। আকৌ আহি গ'ল নাচ। ভাত হয় মানে আৰু সকলোৱে এপাক এপাক নাচিয়ে লওঁ। মই আপোনালোকক কৈছোঁৱেই, তাত অৰিজিনেল চাউণ্ডটো মই দিব পৰা নাই, মিউজিক বাজি আছে বাবে। আৰু এইটো চিঞৰ শুনি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছেই তাৰ পৰিৱেশটো কেনেকুৱা হৈ আছে। তো নচাৰ মাজতে এতিয়া খোৱাৰ টাইম হৈ গ'ল বনাই মেলি, আৰু এতিয়া সকলো আমি খাবলৈ বহিছোঁ। আপোনালোকক দেখুৱাম আমাৰ আজি খানাৰ কি কি আইটেম আছে। তো আপোনালোকক এতিয়া মেইন কথাটো কৈ লওঁ আমাৰ খানাৰ আইটেমকেইটা দেখুৱাৰ আগতে। অলপ আগত আপোনালোকক কৈছিলোঁ, আচলতে আমাৰ প্লেন আছিলে সকলো মিলি এটা পিকনিকত যোৱাৰ, কিন্তু ক'ভিডৰ পৰিস্থিতিৰ কাৰণে আমাৰ পিকনিক যোৱা প্লেনটো কেঞ্চেল কৰা হ'ল আৰু দুদিনৰ ভিতৰতে এই খানাটো এৰেঞ্জ কৰা হ'ল। আৰু এইটো হৈছে মাত্ৰ 50 টকাৰ খানা। আপোনালোকে হয়তো ভাবিব পাৰে আমাৰ আইটেমকেইটা খুব তাকৰ, গতিকে আপোনালোকে হয়তো মনত ভাবিবও পাৰে, গতিকে কথাটো কৈ দিছোঁ। আৰু 50 টকীয়া খানা হ'ল বুলিয়ে এইটো কিন্তু কম খানা নহয়, খুবেই টেষ্টি হয়। আচলতে খানাৰ আইটেমেই মেইন নহয়, আপুনি লাগে নিমখ ভাতেই খাওক, কিন্তু আপুনি যদি শান্তিৰে আৰু আনন্দৰে খায়, সেইকেইটাই আপোনাৰ মাংস ভাতৰ সমান সোৱাদ দিব। আচলতে মানুহৰ জীৱনটোৱে হৈছে দুদিনীয়া। আপুনি যে এদিনেই থাকক, শান্তিৰে থাকক, আনন্দৰে থাকক, সকলোৰে লগত মিলি ফূৰ্তি কৰি থাকক। আমি এতিয়া খানা চানা খাই মেলি আজৰি হ'লোঁ, আৰু এইফালে খাই আছে। আমি খালোঁ বাৰু, আৰু এইয়া আমাৰ গাৰ্লছসকল। আৰু চিনাকি কৰি দিছোঁ, এই আমাৰ মিছ অৰ্চিতা, এয়া মিছ পাহি।
কৈ দিয়া আকৌ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ বৰখাবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা কমেণ্ট কৰিবা খানা চানা খাই মেলি আজৰি আৰু এতিয়া ঘৰলৈ যোৱাৰ আগতে পাং নাছিলে কেনেকৈ হ'ব আপোনাৰ কেৰাহীখন লৈ আজি ভিডিঅ'টো ইমান দেৰি সামৰিছোঁ ভিডিঅ'টো চাই কেনে পেলাই জনাবলৈ নাপাহৰিব লগতে ভিডিঅ' লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব পুনৰ নতুন ভিডিঅ'তে মই বৰষা আপোনালোকক লগ পাই ডাটা এণ্ড বাই বাই